যদি তোমালোকে পঢ়া শুনাত ভাল আৰ্থিকভাৱে যদি বেয়া তোমালোকে মন ভাঙিব নালাগে তোমালোকক সহায় কৰা মৰম কৰা আমাৰ বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আছে আমাৰ ভিজনাৰী লিডাৰ হাগ্ৰামা মহিলাৰী ছাৰে যেনেকৈ বিটিচি অঞ্চলত মেধাৱী ছাত্ৰ ছাত্ৰীক দুখীয়া ঘৰত ফেমিলিসকলক সহায় কৰি আছে আগন্তুক দিনত আমি বহুত ডক্তৰ বহুত ইঞ্জিনিয়াৰ আমি পাবলৈ গৈ আছে যে হাগ্ৰামা মহিলাৰী ছাৰে ইমান ভাল ইউথৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে ডিচিশ্যন লৈছে আমি যুৱ বিপ্লৱ হৈ হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ নমস্কাৰ আজি আমি বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ যুৱ বিপ্লৱ টিমক আমাক তামোলপুৰত পঠাই দিছে তামোলপুৰৰ আজি আমি চাৰিখন জাগাত আমি গ'লোঁ প্ৰথমে আমি নিজ দীপালীত আমাৰ এজন মেধাৱী ছাত্ৰ দানচৰাং নাৰ্জাৰী তেখেতে IIT মাদ্ৰাছত পঢ়ি আছে তেখেতক 3 লাখ টকা সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে পঠাইছিল এইটো আমি দিলোঁ তাৰপিছত আমি ছেকেণ্ড টাইম শুক্লাই চেৰপাং সমষ্টিৰ আণ্ডাৰত জোৎস্না বড়ো তেখেতে কোকৰাঝাৰ মেডিকেল কলেজত MBBS পঢ়ি আছে তেখেতকো সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে 2 লাখ টকা দিছিল এইটো আমি জোৎস্না ঘৰত গৈ কিনি আমাৰ বিটিচিৰ EM গণেশ কছাৰী ছাৰ লগত গৈ কিনি আমি দি আহিলোঁ তাৰপিছত আৰু গড়েশ্বৰ সমষ্টিৰ আণ্ডাৰত আমাৰ অঞ্চলত তেখেতে বিৰাট ফেমাছ আৰু বড়োৰ এজন ছিংগাৰ দীপ্ৰমা দৈমাৰী তেখেতে কেঞ্চাৰ বেমাৰ হৈ আছে তো তেখেতকো হাগ্ৰামা মহিলাৰী ছাৰে 3 লাখ টকা দিছিল এইটো আমি এই বাইদেউৰ ঘৰত গৈ কিনি আমি 3 লাখ টকা আমি দি আহিলোঁ এতিয়া আমি 4 নম্বৰ এতিয়া আছোঁ আমি প্ৰসঞ্জিত বড়ো তেখেতে এজন মেধাৱী ছাত্ৰ তেখেতে এতিয়া শিলচৰ মেডিকেল কলেজত পঢ়ি আছে তেখেতৰ দেউতা নাই তেখেতৰ মায়ে বহুত কষ্ট কৰি তেখেতক পঢ়াই আছে আৰু তেখেতে প্ৰসঞ্জিত বড়োৰ মায়ে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰক দৰখাস্ত দিছিল যে ল'ৰাই MBBS পঢ়ি আছে পঢ়াবলৈ বিৰাট অসুবিধা হৈছে বুলি আৰু এই এপ্লিকেশ্যন পাই বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰে প্ৰসঞ্জিত বড়োৰ ঘৰত 1.5 লাখ টকা পঠাই দিছে এইটো আমি আজি দিব আহিছোঁ আৰু আমি দিব পাই বিৰাট খুশি হৈছোঁ আৰু আমি আশা কৰোঁ যে যিজন ব্যক্তিসকলক বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে টকা দিছে তেওঁলোকে নিজৰ কৰ্চটো ভালে ভালে হৈ আহক আৰু আমি আশাবাদী আমাৰ ভিজনাৰী লিডাৰ হাগ্ৰামা মহিলাৰী ছাৰে যেনেকৈ বিটিচি অঞ্চলত মেধাৱী ছাত্ৰ ছাত্ৰীক দুখীয়া ঘৰত ফেমিলিসকলক সহায় কৰি আছে আগন্তুক দিনত আমি বহুত ডক্তৰ বহুত ইঞ্জিনিয়াৰ আমি পাবলৈ গৈ আছে ইয়াৰ কাৰণে যে হাগ্ৰামা মহিলাৰী ছাৰে ইমান ভাল ইউথৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে ডিচিশ্যন লৈছে আমি যুৱ বিপ্লৱ হৈ হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ আৰু আপোনালোকৰ চেনেলৰ দ্বাৰা বিটিচি অঞ্চলত মেধাৱী ছাত্ৰ ছাত্ৰী দুখীয়া ফেমিলিসকলক মই এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে যদি তোমালোকে পঢ়া শুনাত ভাল আৰ্থিকভাৱে যদি বেয়া তোমালোকে মন ভাঙিব নালাগে তোমালোকক সহায় কৰা মৰম কৰা আমাৰ বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আছে ইয়াৰ কাৰণে ভয় কৰিব নালাগে জাষ্ট পঢ়াত ভাল হ'ব লাগে মনোযোগ দি পঢ়ক ডক্তৰ ইঞ্জিনিয়াৰ বা অন্যান্য হায়াৰ এডুকেশ্যনত যিসকলে ল'বলৈ বিচাৰিছে তেওঁলোকক হাগ্ৰামা মহিলাৰী ছাৰে সহায় কৰি আছে